মই ৰিন্টুমণি ডেকা ফ্ৰম চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়। ইতিমধ্যে তোমালোকক প্ৰায় ৫-৬টা ক্লাছ কৰা হৈছে। আজি আমি গাণিতিক মডেলৰ সহায়ত কেনেকৈ জ্যামিতিত থকা উপপাদ্যসমূহ প্ৰমাণ কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰিম। আজি তোমালোকক হাতে কামে কৰি দেখুওৱা হ'ব। বৰ্তমান যিহেতু লকডাউন পিৰিয়ড চলি আছে, এই সময়খিনিতে মইনো ঘৰত কি কৰি থাকিম, তাৰ কাৰণে তোমালোকৰ উপযোগী হোৱাকৈ মই ২-৪টা মডেল প্ৰস্তুত কৰি উলিয়াইছোঁ। এতিয়া আমি আহিছোঁ বৃত্তৰ কেন্দ্ৰস্থ কোণ, বৃত্তস্থ কোণৰ দুগুণ। এইটো ১০ম শ্ৰেণীৰ কিতাপত সন্নিৱিষ্ট হৈ আছে আৰু খুব ইম্পৰ্টেণ্ট উপপাদ্য। ইয়াৰ প্ৰমাণো আমাৰ মেট্ৰিক বা ছমহীয়া প্ৰি টেষ্ট পৰীক্ষাত অহা দেখিবলৈ পোৱা যায়। কেনেকৈনো হয় কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ দুগুণ, সেইটো আমি শিকোৱা। এইটো হ'ল কেন্দ্ৰ। ইয়াৰ আগৰ ভিডিঅ'টোত মই বৃত্ত কাক কয়, জ্যা কাক কয়, স্পৰ্শক কাক কয়, বিন্দু কাক কয়, এই সকলোবোৰ সুন্দৰভাৱে উপস্থাপন কৰিছিলোঁ। গতিকে এতিয়া দীঘলীয়া নকৰোঁ। কেন্দ্ৰত লাগি আছে এই কোণটো, গতিকে এইটোক আমি ক'ম কেন্দ্ৰস্থ কোণ, আৰু এইটো বৃত্তস্থ কোণ। কি কৈছে? কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ দুগুণ। গতিকে কেন্দ্ৰস্থ কোণ, এইটো কেন্দ্ৰস্থ কোণ মই উলিয়াই দিম এতিয়া। এইটো হ'ল কেন্দ্ৰস্থ কোণ। এতিয়া এইটো বৃত্তস্থ কোণ। বৃত্তস্থ কোণ উলিয়াই দিছোঁ। কি কৈছিলে? কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ দুগুণ। এই বৃত্তস্থ কোণৰ সমান এটা কাঠৰ টুকুৰা মই কাটি লৈছোঁ, এইটো চোৱা, আৰু এইটো হ'ল কেন্দ্ৰস্থ কোণ। এতিয়া আমি দুইটা লগাই চাম। এয়া চোৱা, একেবাৰে সমান। গতিকে আমি কি গম পালোঁ? কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ দুগুণ। ধন্যবাদ।